নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল HD চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম BSF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 213টা SI ASI কনষ্টেবলৰ পদ মুকলি হৈছে। এই পদকেইটাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব বা কিদৰে এপ্লাই কৰিব লাগিব গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2020 এপ্লাই ফৰ 213 ইন্সপেক্টৰ SI HC and constable vacancy in BSF and NDRF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ। ইয়াৰ বাবে লাষ্ট ডেট দিয়া আছে 60 দিন, কাৰণ অফলাইন মাধ্যমত ইয়াৰ ফৰ্ম ফিল আপ কৰা হ'ব, সেইকাৰণে 60 দিন দিয়া হৈছে। বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ হেজ বিন ৰিলিজ এ নটিফিকেশ্যন ফৰ দি ৰিক্ৰুটমেণ্ট অফ 213 ইন্সপেক্টৰ সাব ইন্সপেক্টৰ হেড কনষ্টেবল এণ্ড কনষ্টেবল ভেকেঞ্চি ইন BSF ইঞ্জিনিয়াৰিং ষ্টেটাপ এছ উইল NDRF ব্ৰাঞ্চ। গ্ৰুপ বি পোষ্ট। ইয়াত এডভাৰটাইজমেণ্টখনত গোটেই কি ইলিজিবিলিটি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি দিয়া আছে। ইয়াত চাই ভালদৰে, ইয়াত অকল পোষ্ট কেইটা দিয়া আছে আৰু পে স্কেলটো দিয়া আছে, সেইকাৰণে আমি এডভাৰটাইজমেণ্টখন চাওঁ। ইন্সপেক্টৰ ড্ৰাফটমেন, ইয়াৰ বাবে পে স্কেল যথেষ্ট ধুনীয়া দিয়া হৈছে, 46,900 পৰা 1,42,400 লৈ। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন ড্ৰাফটমেন ফৰ দি ইনষ্টিটিউট ৰিকগনাইজড বাই দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু 2 নম্বৰতে লাগিব 3 years এক্সপিৰিয়েঞ্চ, ড্ৰাফটমেনৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হ'ল সাব ইন্সপেক্টৰ অৰ্কছ। ইয়াৰ বাবে টোটেল পোষ্ট দিয়া আছে 13টা। BSF আৰু NDRF। পে স্কেল যথেষ্ট ধুনীয়া, পে স্কেল হ'ল 35,400 পৰা 1,12,400 লৈ। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে 3 years ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰ ফ্ৰম দি ইনষ্টিটিউট ৰিকগনাইজড বাই দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ দি ষ্টেট গভৰ্ণমেণ্ট। চিভিল ইঞ্জিনিয়াৰ কৰিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা কৰিলেও হ'ব। ইয়াৰ বাবে ফিজিকেল ষ্টেণ্ডাৰ্ড হাইট লাগিব 65 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 76 পৰা 81 চেণ্টিমিটাৰ। নাম্বাৰ 3 পোষ্টটো হ'ল সাব ইন্সপেক্টৰ জুনিয়ৰ ৰেঞ্জাৰ। টোটেল পোষ্ট দিয়া আছে 55টা BSF আৰু NDRFৰ বাবে। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ছেভিং বৰ্ডাৰ সিকিউৰিটি ফৰ দি পাৰ্চনেল ইন দি ৰেংক এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ইন দি PML 5 হেভিং ইয়ৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। এনেধৰণৰ নতুন চাকৰি লেটেষ্ট নিউজ জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিব। তাৰ উপৰিও লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।